নমস্কাৰ। বৃহৎ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি আজি 134 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে খেৰাই উৎসৱ তলত উল্লেখিত কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন এ ৰাভাসকলে, অপশ্যন বি বড়োসকলে, অপশ্যন চি কাৰ্বিসকলে আৰু অপশ্যন ডি দিয়া আছে তিৱাসকলে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বড়োসকলে। খেৰাই উৎসৱ বড়োসকলে উদযাপন কৰে। বাইখু পূজা তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ গাৰোসকলে, অপশ্যন বি ডিমাছাসকলে, অপশ্যন চি বড়োসকলে আৰু অপশ্যন ডি দিয়া আছে ৰাভাসকলে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাভাসকলে। বাইখু পূজা ৰাভাসকলে পালন কৰে। সংগীত নাটক একাডেমীয়ে কেতিয়া অসমৰ সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছিল? অপশ্যন এ 1998 চনত, অপশ্যন বি 2000 চনত, অপশ্যন চি 2003 চনত আৰু অপশ্যন ডি দিয়া আছে 2007 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2000 চনত। সংগীত নাটক একাডেমীয়ে 2000 চনত অসমৰ সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছিল। অম্বুবাচী মেলা কোন মাহত পালন কৰা হয়? অপশ্যন এ বহাগ মাহত, অপশ্যন বি আহাৰ মাহত, অপশ্যন চি আহিন মাহত আৰু অপশ্যন ডি দিয়া আছে আঘোণ মাহত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আহাৰ মাহত। অম্বুবাচী মেলা আহাৰ মাহত পালন কৰা হয়। আজানপীৰ দৰগাহ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন এ যোৰহাট, অপশ্যন বি ধুবুৰী, অপশ্যন চি গোৱালপাৰা আৰু অপশ্যন ডি দিয়া আছে শিৱসাগৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিৱসাগৰ। আজানপীৰ দৰগাহ শিৱসাগৰৰ সৌৰাগুৰি চাপৰিত অৱস্থিত। পুৱামক্কা অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন এ শদিয়া, অপশ্যন বি সৌৰাগুৰি, অপশ্যন চি হাজো আৰু অপশ্যন ডি দিয়া আছে শলগুৰি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাজো। পুৱামক্কা অসমৰ হাজোত অৱস্থিত। তৰা চিৰা তলত উল্লেখিত কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ ঠেঙাল কছাৰী, অপশ্যন বি কোচ ৰাজবংশী, অপশ্যন চি মৰাণ আৰু অপশ্যন ডি দিয়া আছে ডিমাছা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঠেঙাল কছাৰী। তৰা চিৰা ঠেঙাল কছাৰী জনগোষ্ঠীসকলৰ উৎসৱ। ৱাংগালা কৃষিভিত্তিক উৎসৱ তলত উল্লেখিত কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ মৰাণসকলে, অপশ্যন বি মিচিংসকলে, অপশ্যন চি গাৰোসকলে আৰু অপশ্যন ডি দিয়া আছে তিৱাসকলে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গাৰোসকলে। ৱাংগালা কৃষিভিত্তিক উৎসৱ গাৰোসকলে পালন কৰে। তলত উল্লেখিত কোনটো অসমৰ শাস্ত্ৰীয় নৃত্যৰ ৰূপ? অপশ্যন এ সত্ৰীয়া নৃত্য, অপশ্যন বি দেওধনী নৃত্য, অপশ্যন চি বিহু নাচ আৰু অপশ্যন ডি দিয়া আছে ঝুমুৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য হৈছে অসমৰ শাস্ত্ৰীয় নৃত্যৰ ৰূপ। মে ডাম মে ফি কোনে পালন কৰে? অপশ্যন এ ৰাভাসকলে, অপশ্যন বি বড়োসকলে, অপশ্যন চি আহোমসকলে আৰু অপশ্যন ডি দিয়া আছে মিচিংসকলে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আহোমসকলে। মে ডাম মে ফি আহোমসকলে পালন কৰে। মে ডাম মে ফি কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 31 জানুৱাৰী, অপশ্যন বি 13 ফেব্ৰুৱাৰী, অপশ্যন চি 22 নৱেম্বৰ আৰু অপশ্যন ডি দিয়া আছে 31 ডিচেম্বৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 31 জানুৱাৰী। মে ডাম মে ফি 31 জানুৱাৰী তাৰিখে পালন কৰা হয়। তলত উল্লেখিত কোনবিধ বড়ো মহিলাসকলে পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ? অপশ্যন এ আৰণাই, অপশ্যন বি দখনা, অপশ্যন চি গামোচা আৰু অপশ্যন ডি দিয়া আছে চাদৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দখনা। দখনা হৈছে বড়ো মহিলাসকলে পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ।
অসমৰ জাতীয় উৎসৱ কি? অপশ্যন এ মেডাম মে ফি, অপশ্যন বি আলি আই লৃগাং, অপশ্যন চি বিহু আৰু অপশ্যন ডি দিয়া আছে কথক। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিহু। বিহু হৈছে অসমৰ জাতীয় উৎসৱ। নাহৰৰ গীতসমূহ কোন শ্ৰেণীৰ লোকগীত? অপশ্যন এ আখ্যানমূলক, অপশ্যন বি বুৰঞ্জীমূলক, অপশ্যন চি পৌৰাণিক আৰু অপশ্যন ডি দিয়া আছে ধৰ্মীয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বুৰঞ্জীমূলক। নাহৰৰ গীতসমূহ বুৰঞ্জীমূলক লোকগীত। বাঁহ গোঁসাই উৎসৱ তলত উল্লেখিত কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন এ শৰণীয়া কছাৰী, অপশ্যন বি ঠেঙাল কছাৰী, অপশ্যন চি মৰাণ আৰু অপশ্যন ডি দিয়া আছে হাজংসকলে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শৰণীয়া কছাৰী। বাঁহ গোঁসাই উৎসৱ শৰণীয়া কছাৰীসকলে উদযাপন কৰে। আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে মেডাম মে ফি কোন তাৰিখে পালন কৰা হয়? উত্তৰটো কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।